ধুনুৰ লিখনিলৈ সকলোকে স্বাগতম জনাইছোঁ। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কাৰোবাৰ প্ৰেমত পৰি কবিতা লিখা সেই কিছু ক্ষণৰ ৰোমান্টিক কবি নহয় মই। তোমাৰ প্ৰেম সাগৰত ভৰি দি দিয়া সেই ৰোমান্টিক কবিতাৰ কবি মই। বহুবাৰেই পৰিছোঁ প্ৰেমত, তোমাৰ নহয় আনৰ। শস্যশ্যামলী অথবা সোণালী পথাৰৰ সোণগুটিৰ ওপৰত, বসন্তৰ বেলাত সেই কুঁহি কোমল পাতৰ আঁৰত লুকাই থকা সুৰীয়াকুলি চৰাইটিৰ ওপৰত। দেশৰ প্ৰতিটো অংগক জগাই তোলোৱা সেই সুধাকণ্ঠ জুবিন অথবা পাপনৰ প্ৰতিটো গানৰ ওপৰত। নাভাবিবা তুমি, তোমাৰ প্ৰেমত পৰি লিখিছোঁ মই ৰোমান্টিক কবিতা। মাথো ভাবিবা এয়া এটি ৰোমান্টিক কবিৰ প্ৰেমহীনতা। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।